মাননীয় অধ্যক্ষ মহোদয়, লবিটো ক্লিয়াৰ কৰা, কোনো যাহাতে বেলেগ নাথাকে। অ'কে, লবি ক্লিয়াৰ, কোনোতো আৰু নাই। দৰ্জাটো মাৰি দিয়া আৰু কোনো আহিব দিব নালাগে। তো সন্মানীয় সদস্যসকল, আমাৰ এতিয়া যিটো বৰ ডিমাণ্ড কৰিছে, কিন্তু মই আকৌ মচনটো আনিম পাছ কৰাৰ কাৰণে। তাৰপিছত যদি ভোট হয়তো ভোটৰ প্ৰক্ৰিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে বুজাই দিব আৰু সেই মৰ্মে হৈ যাব। এতিয়া মই পুনৰ মূল প্ৰস্তাৱলৈ আহিছোঁ। প্ৰশ্নটো হ'ল এই যে মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনৰ সন্মতি আছেনে? যিসকলে সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে, নহয়ৰ সপক্ষে, নহয়ৰ সপক্ষে সংকল্প প্ৰস্তাৱটো নাকচ কৰা হ'ল। নহয়, নাই নাই নাই, ইট অলৰেডি পাছ। আপুনি ডিভিজন দিম বুলি কৈ গৈছিল ছাৰ, অলৰেডি পাছ ভোট দিয়া হ'ব বুলি কৈছিল ছাৰ। আপুনি ডিভিজনৰ কাৰণে সময় লৈছিলে ছাৰ। আপুনি ডিভিজনৰ কাৰণে হাউচ এডজন কৰিছিল ছাৰ। আকৌ মোক কৰিছোঁ। আপুনি ডিভিজন বুলি ক'লে সময় লৈছিলে। আপুনি যে এনাউন্সমেন্ট কৰিলে ডিভিজন কৰিলে হ'ব, মই কৈ আছোঁ ডিভিজন বোলে ন না, মই কৈ আছোঁ এতিয়া। আপুনি বহকচোন। নতো বহুত বছৰৰ পিছত ভোটিং হৈছে, সেইকাৰণে ঠিকেই আছে, ভালেই হৈছে দে। বহক, চাওক চাওক। নাই নাই, ঠিক আছে। ইয়াত আমাৰ যিটো ডিভিজন, মানে যেতিয়া নিয়মটো হ'ল, যেতিয়া মচন আনে, ৰিজলিউশ্যন এটা পাছ কৰা বা এনি বিল এটা পাছ কৰা, তেতিয়া ভইচ ভোট। ভইচ ভোটত যদি কোনোবা কয় যে আমি সেইটো নামানো, তেতিয়া ডিভিজন বুলি বা ভোট, ঠিকেই হ'ল যে ভোট লাগিব। মই আজি মানিলোঁ কি ইন ফিউচাৰ ডিভিজন বুলি ক'ব, যে ডিভিজন লাগে বুলি ক'ব লাগে। তেতিয়া আকৌ স্পীকাৰে যেতিয়া মুভ কৰিব, সেইটো সময়তে আকৌ যেতিয়া মচনটো আহে, হু আৰ ইন ফেভাৰ চে আইজ বা নজ, এইটো সময়ত আকৌ ডিভিজন বুলি ক'ব লাগে, ভোট বুলি। যাৰ কাৰণে মই এতিয়া কৈছোঁ যে আপুনি নেক্সট টাইমত ভোটটো আপুনি বিচৰা নাই, তো ভইচ ভোটতে মই যে পাছ কৰিছোঁ। এতিয়া বিচাৰিছে ডিভিজন বিচাৰিছোঁ ছাৰ। হ'ব, ঠিকেই আছে, ঠিকেই আছে। এতিয়া বহকচোন। ঠিক আছে, আজি প্ৰথম, কিন্তু মই কৈছোঁ কি নেক্সটৰ কাৰণে মই আপোনালোকক কৈছোঁ, নেক্সটত এতিয়া ঠিক আছে ডিভিজন বিচাৰিছে, এতিয়া ডিভিজন হিচাপে ভোটদান হ'ব। কিন্তু মই আকৌ কৈছোঁ অখিল গগৈ ডাঙৰীয়া, শুনক না, অলপ কিয় অধৈৰ্য কিয় হৈ থাকে, তাৰ কাৰণে গণ্ডগোল হৈ থাকে। আকৌ আপুনি ডিভিজন বিচাৰিব লাগিব মই যেতিয়া মুভ কৰিম, বুজি পালে না নাই? নহ'লে মই আকৌ মানে সেইটো কিবা নকৰোঁ। ঠিক আছে, এইটোৱেই ভোট, ভইচ ভোট। যেতিয়া ডিভিজন কয় তেতিয়া প্ৰেক্টিকেল ভোট। ঠিক আছে, তো আকৌ মই মুভ কৰি আছোঁ। নাই নাই, মই মুভ কৰি আছোঁ আকৌ। প্ৰশ্নটো হ'ল এই যে মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনৰ সন্মতি আছেনে? যিসকলে সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। ঠিক আছে, ডিভিজন বহক, ডিভিজন দে। এতিয়া ডিভিজন লবি ক্লিয়াৰ। মই প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক মানে ভোটৰ কিবাটো বুজাই দিবৰ কাৰণে কৈছোঁ, আৰু ভোট দে। ফৰ্মটো বিলাই দি দিয়ক, কোনোবা বিলাই, ফৰ্মটো বিলাবলৈ দি দিয়ক ন চবকে। আৰু সন্মানীয় সদন, মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে
আমি আপোনালোকক জনাব খুজিছোঁ যে আমি এতিয়া ডিভিজনলৈ যাম ডিভিজনলৈ যোৱাৰ কাৰণে আমি ইতিমধ্যে আমাৰ এখন তালিকা এখন আমি বনাইছোঁ তাত নেম অফ দি মেম্বাৰ আৰু তেওঁৰ নিজৰ নামটো লিখিব সিট নাম্বাৰটো দিব আইজ নোজ এণ্ড এবচেণ্ট কোনোবাই যদি ভোট দিব নোখোজে হৰে বা আইজ বা নোজ কোনোফালে নাযায় তেওঁ এবচেণ্টত টিক মাৰ্ক দিব আইজ নোজ এণ্ড এবচেণ্ট মানে যিটো যিয়ে বিচাৰে সেইমতে তেওঁলোকে দিব আৰু তলত সিগনেচাৰ আৰু তাৰিখটো দি দিব স্যার টিক মাৰ্ক দিব ৰাইট চিন স্যার টিপ মাৰ্ক স্যার আমি ইয়াত আপোনাৰ আছে সিরিয়াল নাম্বার আৰু সিগনেচাৰ আৰু হা? আমি সিরিয়াল নাম্বাৰটো দিব লাগে সিটৰ নহয় চিট নামটো- নাম্বাৰ চিট নাম্বাৰ seat number, seat ডাইৰেক্ট number। নিজৰ নিজৰ চিট নাম্বাৰ আমি এটা ক'ব বিচাৰিছোঁ যে ইয়াৰ পিছত কোনে কোনে কি দিলে আমি চাব পাৰিমতো কোনটো আমাৰ নাই নাই চাব সদস্যসকলে- নোৱাৰিব কিয় আমাৰ হুইপ দিলে আমি পাৰিম নহয় আমাৰ নাই নাই দলৰ? চাব নোৱাৰিব এতিয়া নোৱাৰিলেও আমি ইয়াতে- আমাৰ যদি কওঁ যে এই চিট নাম্বাৰ দিছে সিগনেচাৰ দিছে আমাৰ সদস্য কোনে কি ভোট দিছে আমাৰ যিহেতু আপোনাৰ হুইপ থাকে হুইপ নিদিলে এইটো এটা নিয়ম নহয় নহয় এইটো নিয়ম এটা নিয়ম আপোনাৰ হুইপ নিদিলে এণ্টি ডিফেকশ্যন বিলৰ হুইপ যদি দিয়ে হুইপ অৱজ্ঞা কৰিলে অট'মেটিকেলি মোৰ মেম্বাৰশ্বিপটো কেঞ্চেল হয় ডিভিজন কৰিলে মই ইয়াত সিগনেচাৰ দিছে মোৰ নামটো থাকে মোৰ আপোনাৰ সিগনেচাৰ থাকিব গতিকে এই ক্ষেত্ৰত মই চেক কৰিব পাৰিম সেই কথাটো অধ্যক্ষ মহোদয় আপোনাক জনাই থ'লোঁ ঠিক আছে আগতে ভোটটো লৈ ল'ম অনাৰেবল অনাৰেবল শুনক না, হৈ যাব ছাৰ শুনক দুইফালে এতিয়া। লৈ যাওক এতিয়া শুনক আৰু কিবা আছে আপোনাক বুজাবলৈ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া টিক মাৰ্ক হয় ৰাইট চিন টিপ মাৰ্ক যিটোত আপুনি আইজত যদি দিয়ে আইজত টিক Right চিন দিয়ক। নোজত টিক মাৰ্ক ওপৰত হওক কিবাতে হওক মাত্ৰ এটাত দিব দুইটা দিলে ৰিজেক্ট যাব এতিয়া তিনিটা অপশ্যন আছে আইএছ নজ আৰু এবষ্টেণ্ট গতিকে কত ভোট নিদিয়াকৈও থাকিব পাৰিব য'ত আইচ লেখা আছে তাত সবেই ৰাইট চিন মাৰিব ভেলিড হ'ব এইটো মই সন্মানীয় সদন মই এতিয়া আপোনালোকক যি বেলত বিলাই দিয়া হৈছে এই বেলতটো ফিল আপ কৰি পেলাই পুনৰ ছাবমিট কৰিবলৈ অনুৰোধ জনাইছোঁ যিমান আমাৰ আইএছ আছে চব কালেক্ট কৰিব চবে নিজৰ নিজৰ সিটত বহিব অনাৰেবল মেম্বাৰ আপোনালোকে নিজৰ নিজৰ সিটত বহিব চবে নিজৰ নিজৰ সিটত বহিব মানে অধ্যক্ষ মহোদয় আমি চিফ হুইপক দেখাই আছো সব পাৰ্টি চিফ হুইপক দেখাই লওক নাই 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 সেইটো দেখাই লৈছোঁ প্লিজ নহয় প্লিজ নহয় নহয় প্লিজ ডিচিপ্লিন মেইনটেইন কৰক এইটো ভোট হৈ আছে প্লিজ নিজৰ নিজৰ সিটত বহক আমাৰ এনে ডিজিটেল আছিলে কিন্তু ডিজিটেলটো আজি অলপমান টেকনিকেল প্ৰব্লেম অপাৰেটৰজন কৰিব পৰা নাই আৰু চবৰে মানে অলপ ফিংগাৰপ্ৰিণ্ট লাগে তাৰ কাৰণে প্লিজ নিজৰ নিজৰ সিটত বহক এতিয়া আমাৰ মানুহে কালেকশ্যন কৰি আনিব আপোনালোকে ইয়াতে বহক অল অফিচাৰ্ছ প্লিজ চিট ডাউন প্লিজ নিজৰ নিজৰ সিটত বহিব সুশান্ত বৰগোহাঁই সবে নিজৰ নিজৰ সিটত ছাৰ আমি এই সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এণ্টি ডিফেকশ্যন বিল মতে আমি হ'ব, এইটো পিছত হৈ থাকিব আমাৰ আপোনালোকে যিটো বহক। নাম সেইটো আমাৰ চিফ হুইপক দেখাব লাগে এই কথাটো আপোনাকো জনালোঁ আমাৰ হুইপ দিয়া আছে আমি হুইপ দিয়া নহয়, আছে পিছত গতিকে চব জানিব। এই কথাখিনি আমি ৰেকৰ্ডত নহয়, ৰাখিলোঁ please। আমাৰ নাম আছে এইটো কোনো Please, এইটো please, কোনো secret vote নহয়। please, ইয়াত এইটো ইয়াত কোনো secret agent vote নাই। নহয়। গতিকে আমি এই কথাখিনি Please। আপোনাৰ জৰিয়তে জনালোঁ। প্লিজ অধ্যক্ষ মহোদয়, প্লিজ ইয়াত কোনো এজেণ্ট নাই আপোনালোকে বহক মোৰ membership আপোনালোকে নহয়, বহক। এই কথাটো আপোনাৰ যোগেদি মানে জনাইছোঁ অধ্যক্ষ মহোদয় বিফল ভোটিং ক্লিয়াৰ হওক ৰুলছটো ক্লিয়াৰ হওক আৰু এন্টি ডিফেকশ্যন এপ্লাই হ'ব স্যার বিফোর ভোটিং এটো ডিসকাশন হ'ব নোৱাৰে প্লিজ প্লিজ ভয় খুৱাব নোৱাৰে ইমান কিয় ভয় খাইছে আমাৰ মেম্বাৰৰ কথা নহয়, কৈ আছোঁ। এনে just অধ্যক্ষ দিয়কচোন। মেম্বাৰ চব পিছত হ'ব। ভয় খাইছে কিয় ভোট কিনিছে নেকি মেম্বাৰৰ কথা কৈ আছোঁ আপোনালোকৰ মেম্বাৰ ভয় খাইছে কিয় ভোট কিনিছে নেকি Please sit down. Please sit down. মই দেখুৱাই দিম আপোনালোকৰ এইটো আমাৰ কংগ্ৰেছৰ কথাটো তেওঁলোকৰ কি ইমান আপোনাৰ হ'ব
না না এতিয়া ভোটিং চলি আছে সবে বহক প্লিজ সাইলেন্ট ভোট কিনিছে নেকি আরে অলপ ডিসিপ্লিন তো অবজার্ভ কৰক সবে চাই আছে আপোনালোকক অধ্যক্ষ মহোদয় লাইভ চলি আছে আপোনালোকে বহকচোন ভোটিং চলি আছে হাউচত আপোনালোকে নিজৰ মাজত ইমান ডাউট কেলে আপোনালোকে বহকচোন ইমান ইনডিসিপ্লিন নে সবে এন্টিডিভিশনটো ক্লিয়াৰ কৰক প্লিজ সিট ডাউন সকলোৱে বহক এইটো এনেকুৱাকৈ মোক দিবলৈ দি কৰি ফেলে প্লিজ সকলোৱে বহক সকলোৱে বহক নিজৰ নিজৰ সিটত বহিব না নিজৰ নিজৰ সিটত বহিব সকলোৱে প্লিজ সকলোৱে নিজৰ নিজৰ সিটত বহিব নিজৰ নিজৰ আসন গ্ৰহণ কৰিব হ'ব প্লিজ নিজৰ নিজৰ সিটত বহিব নিজৰ নিজৰ সিটত সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰিব হিচাপ কৰক না আপোনালোকে আপোনালোকে কৰক সকলোৱে নিজৰ নিজৰ সিটত বহিব প্লিজ নহয় কিবা কৰক না আপোনালোকে শুনকচোন আপোনালোকে 126 লিখি ল'ব চিৰিয়েল যাৰ বেলট পাইছে ৰাইট চিন দি যাব ঠিক আছে ইলেকশ্যন কমিশ্যন কৰি থাকিব কাউন্টিং হৈ গ'ল নেকি স্যার ভোট গণি আছে এইটো গোপন ভোট কিয় গণি আছে ভোট গণি আছে প্লিজ প্লিজ অনাৰেবল মিনিষ্টাৰ দি দিয়ক না দি দিয়ক হেল্ল' না দি দিব বেলটখিনি দি দিব বেলট গণি আছে স্যার বেলট গণি আছে প্লিজ বেলটটো দি দিব থৰক বৰক ভোট গণি আছে এই বেলট গণি আছে স্যার বেলটটো দি দিয়ক কিয় জমা দিব জমা নিদিয়ে স্যার গণি আছে সব আপোনালোকে নিজৰ মাজত সন্দেহ কৰে গণি আছে নিজৰ সদস্যৰ মাজত দে স্যাৰ ইমান ইয়াতে ৰিগিং কৰিছে স্যাৰ ৰিগিং কৰিছে স্যাৰ এই ৰিগিং কৰিছে স্যাৰ কি কৰিছে এই ৰিগিং কৰিছে স্যাৰ ভোটৰ এটা কি কৰিছে স্যাৰ বেলত এতিয়া গণনি লাগে স্যাৰ মন্ত্ৰী হিচাপ বৰবাৰ নহয় গোটেই হিচাপ ইয়াতে আহি যাব সংসদীয় পৰিক্ৰমা মন্ত্ৰী ঠিক আছে স্যাৰ বেলত গণি আছে স্যাৰ সেইকাৰণে নিজৰ নিজৰ সিটত বহক সবে নিজৰ নিজৰ সিটত বহিলে এনেও গন্তিটো পাই থাকিব আপোনালোকে প্লিজ সকলোৱে নিজৰ নিজৰ সিট লওক বহিব প্লিজ নিজৰ নিজৰ সিটত বহিব প্লিজ সিট ডাউন দিগন্ত কলিতা নিজৰ স্যাৰ আমাৰ এজেণ্ট লাগিব এজেণ্ট নিজৰ সিটত বহিব
স্যার কাউন্টিং কোনো এজেন্ট লাগে না স্যার কোনো সদস্য ইয়াত নাহে কাউন্টিং এজেন্ট স্যার নালাগে নেকি নালাগে ইয়াতে আৰু 126জন নাই আৰু আজি এতিয়া আপোনালোকে মাথাটো হিচাপ কৰি লওক ন হেড কাউণ্ট কৰি লওক এতিয়া যাতে বেছি নলাহে হেড কাউণ্ট কৰি লৈ ল'ব আপোনালোকে সেইকাৰণে নিজৰ নিজৰ চিটত বহি হেড কাউণ্টটো কৰি ল'ব Please sit down, silent. স্যার খুব ভয় খাইছে কাজিয়াই হৈ যাব ঠাণ্ডা কৰি দিয়ক স্যার ইমান ভয় কৰিব নালাগে এইটো আৰম্ভণি হৈছেহে আমি অপজিশ্যন একলগ হৈছোহে নালাগে নাপায় আহিব নালাগে হা ইমান ভয় খাব নাপায়তো অঁ নালাগে নহয় হ'ব ৰস petition স্যার পার্লামেন্টারি মিনিস্টারে ইমান কি কাউন্টিং কৰি আছিলে স্যার রিগিং হৈছে নেকি স্যার চবৰে যেনেকৈ আপোনাৰ টেনশ্যন হৈ আছে এনেকৈ হৈ আছে মই দিম স্যার আপনি ভোট দিব নে নিদিয়ে স্যার স্পিকাৰৰ ভোট থাকে নে নাথাকে স্যার এইটো নাথাকে ড্ৰ হলে স্যার তথাপি আমাৰ পিনে অকমান সাপোর্ট দিলে ভাল পাওঁ স্যার হোৱা নাই স্পিকাৰ ছাৰে ৰেকৰ্ড কৰি দিলে
হোৱা নাই ইমান লাগে আৰু আপোনালোকক কৈ হিচাপ হোৱা নাই এতিয়া সতীৰ্থ বন্ধুসকল খেলত জয় পৰাজয় থাকেই সেইটোৰে আমি কোনো চিৰিয়াছ হ'ব নালাগে আৰু সেইটো কিন্তু আমি এটা ভাল এটা যদি যুদ্ধ আমি এটা সংগ্ৰাম কৰিব পাৰোঁ চাইলেন্স আপুনি আৰু কি স্পিকাৰ ছাৰ ধন্যবাদ ছাৰ যিসকল থিয় হৈ আছে তেওঁলোকৰ ভোট কেঞ্চেল হ'বনে ছাৰ দিয়ক এতিয়া ৰিজাল্ট এনাউন্স কৰোঁ দুইবাৰ নকওঁ কিন্তু মই এবাৰেই কম তো ৰিজাল্ট যেটো আপোনালোকে ভোটদান দিলে ইয়াৰ ৰিজাল্টটো আহিছে আইএছ 30 নস 39 এবষ্টেন 0 মই ভাবোঁ যে মেজৰিটি নস পাই গ'ল এইকাৰণে প্ৰস্তাৱটো নাকচ হৈ গ'ল দ্য হাউচ এডজৰ্ন টিল 2 PM জিন্দাবাদ आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया
अनज्लायनायाव आंगोआ नोंल' मोनजेराव मिजिङाव जुलिया नोंजोंनो मोनजेनोमा अनज्लायनायाव आंगोआ नोंल' मोनजेराव मिजिङाव जुलिया नोंजोंनो मोनजेनोमा गोमोरलांबाय नों खाफालनि रेखाखौ गोमोरलांबाय नों खाफालनि रेखाखौ जिउनि लामाया हन्थासे गोरबोनि अनसुलि जानानै अनसुलि जानानै आंनि मेगननि मोदैया जिउआ जाथोंसै दैमा नोंनि हामायाव सोलेरा जाथोंसै दिङा नोंनि संसाराव जिउआ जाथोंसै दैमा नोंनि हामायाव सोलेरा जाथोंसै दिङा नोंनि संसाराव थेवबो अनसायगोन सैथोनि थानसालिया थेवबो अनसायगोन सैथोनि थानसालिया नोंखौनो अरायबो जिउनि मोदायजों अनसुला जानानै अनसुला जानानै आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना नोंनि गाथोना आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना नोंनि गाथोना आंनि मेगननि मोदैया
Birfalang payayo Kurang parang zaman maisa Nang nina damai kau bamau Bau gemalang payayo Kahang birang pagili gasa Nang nina gadai deng keau Maye se haina Maye se gadai Nang ni kau bama Ayai nang ni deng keau Masa kauri Keseang ni Masa kauri keseang ni Haila huila mesana kesezaya Haila huila mesana kesezaya Biguar bikaya Besam kar haze serau Biguar bikaya Besam kar haze serau Sehlau ni khandam naya gampaya Selon talon ni sipung ni dengkaring kangpaya Sehlau ni khandam naya gampaya Selon talon ni sipung ni dengkaring kangpaya Bedar bauli Geseang ni Bedar bauli geseang ni Pagurung bamesana gesezaya Pagurung bamesana gesezaya Beguar bikaya Wisam kar haze serau Beguar bikaya Wisam kar haze serau गोसोखौ हमथा थागोन नोंनिफ्राय आन्दो गोजानाव गोसोखौ बुरखाय आंनि साननाय आरो हनाया नोंनि मेगनाव दुखुनि मोदै दालाबोथों आंनि साननाय आरो हनाया नोंनि मेगनाव दुखुनि मोदै दालाबोथों सिखाव नङा आङो गुन्दा नङा नोंखौ खावना लायनो मा पापनि साजा मोनखो आं थैनो बादि गोरबोजों आंनि मोजां मोननाया रोमै रोमै बिरलांबाय मिथिनो मोनस्लाबै बेसेबांबा गोजानाव दुखुनि मोदै गदों गोसोखौ हमथा थागोन नोंनिफ्राय आन्दो गोजानाव
बोदि गैला गोसोखौ हमथा थागोन नोंनिफ्रायानो गोजाना गोसोखौ